তো গাইজ বৰ্তমান আছোঁ আমি ডিগবৈ ৰিজাৰ্ভত আৰু যিহেতু কি ধুনীয়াকৈ মানে গছপুলিবিলাক ৰোপণ কৰি থৈছে তো আপোনালোককো অকণমান দেখাব চেষ্টা কৰিম। তো গাইজ বিৰাটেই ভাল লাগিছে হয়নে, মানে ইমান ধুনীয়াকৈ মানে গছ পুলিবিলাক ৰুইছে কিনাই কিনাই, খুব সুন্দৰ লাগিছে। মাই গড, মজা মজা। তো আপোনালোকেও চাওক কি ধুনীয়া লাগিছে, চাওকচোন প্ৰাকৃতিক পৰিৱেশটো কি ধুনীয়া লাগিছে। আজি ডিগবৈ ৰিজাৰ্ভৰ মাজেৰে গৈ আছোঁ ঘৰলৈ, আৰু যিহেতু আমি আছিলোঁগৈ মেডিকেল, ডিব্ৰুগড় মেডিকেলত, আৰু ডিব্ৰুগড় মেডিকেলত আমি আহি বৰ্তমান পালোহি বৰডুমচাৰ পৰা বৰ্তমান আহি আছোঁ ঘৰলৈ। আৰু আমাৰ যিজন মানে বেমাৰী আছিল, আমাৰ মানুহজনীও বুঢ়া হয় আৰু তেখেতৰ মানে অৱস্থাটো ইমান ভাল নহয়, তথাপিও মানে মেডিকেলত ট্ৰিটমেণ্ট কৰি মেলি এতিয়া ঘৰলৈ অনা হ'ল। আৰু এতিয়া আমি গৈ আছোঁ ঘৰলৈ, আৰু আপোনালোকে ডেইলি মোৰ ব্লগ পাই যাব, টেনশ্যন নল'ব। আৰু যিহেতু এয়া চাওক কি ধুনীয়া লাগিছে ডিগবৈ ৰিজাৰ্ভৰ মাজেৰে। মাই গড, কি ধুনীয়া ধুনীয়া মানে গছ পুলি সজাই ধুনীয়াকৈ ৰুইছে। খুব ধুনীয়া পদক্ষেপ লৈছে চৰকাৰে, তাৰ বাবে মই চৰকাৰৰ প্ৰতি এটা চেলুট। জয় আই অসম।